সো হেল্ল' এভৰিৱান, কি খবৰ আপোনালোকৰ? আশা কৰোঁ সকলো ভালে আছে। ময়ো ভালে আছোঁ। মই কিন্তু আপোনালোক সকলোকে মোৰ অন্য এটা ব্লগলৈ স্বাগতম জনাইছোঁ। আজি মই যাবলৈ ওলাইছোঁ তাৰাপট্টি। আজি আছে তাৰাপট্টিৰ হৰি। তালৈকে যাম, গতিকে আপোনালোককো দেখাই যাম। ভিডিঅ'টো শেষলৈকে চাই থাকিব। আৰু এতিয়া ব্লগ নহ'লে পলম নকৰি আজিৰ ভিডিঅ'টি আৰম্ভ কৰোঁ। এয়া তাৰাপট্টিত আহিয়ে মই কাক দেখিলোঁ চাওকচোন। আমাৰ গোপিনীজনী মানে মাইনা, তাই শুৱৰিত নাচিব, মানে গোপিনী হৈছে তাই। আৰু এঘৰত ইহঁতক উলিয়াই দিছে গোটেইবিলাককে, আৰু তাৰপিছত তাই ঘৰলৈ আহিছে। আৰু এয়া আমাৰ বসুদেৱ। ভালকে আজি হেৰি কৰিব পাৰিম নে নোৱাৰিবি? ছুটি খান চচৰি আছে কিন্তু তোৰ ফুলুই কৰিব বসুদেৱৰ পাঠ, আৰু মাইনা হৈছে গোপিনী, মানে তাই নাচিব। আৰু এনেকৈ ইহঁতক ফটো তুলিবৰ কাৰণে মাতি দিছে, মানে ওলাই পেলাই আহিছে সিহঁতে। এতিয়া ঘূৰাবলৈ যাব। সোনকালে সোনকালে কৰি পেলি সিহঁত যাবগৈ। এতিয়া মানে যদি পাঠ চাট কৰি উঠাৰ পিছত ফটো উঠা যায়, মানে সিহঁতৰ মেকআপ চেকআপবোৰ নাথাকিব, আৰু এনেই ইমান গৰম, সেইকাৰণে যোৱাৰ আগতেই ফটো উঠাইছে। আৰু এয়া টিকু আৰু মই এনেকৈ ৰাস্তাতে আছোঁ, আৰু চাৰিওফালে চাওকচোন গোপিনী গোপিনী হৈ আছে। মানে গোটেইবিলাকে এবাৰ এবাৰ ঘৰলৈ আহিছে। ৰাতিপুৱাৰ পৰা সিহঁতে ওলাই আছে, মানে মেকআপ চেকআপ কৰি দি আছে সিহঁতক। আৰু এতিয়া অকণমান পিছত আমিও হৰি চাবলৈ যাম। কি খবৰ? ভাল খবৰ। এয়া আহিছে গোপাল ঘূৰাবলৈ, আৰু মাইনাহঁতে আহিছে পানী খাব। মানে এনেকৈ গোপালবোৰক গোটেই গাঁওখন ঘূৰাব এপাক। আৰু যোনে যোনে সেৱা কৰিব বিচাৰে সেৱা কৰিব পাৰিব। মানে নঙলা মুখত ৰৈ পেলাই কাপোৰ এখন পাৰি দি, মানে ইউজ নকৰা কাপোৰ এখন পাৰি দি তাৰ ওপৰেৰে গোপালবোৰক যাবলৈ দিয়ে আৰু সেৱা কৰে। তেনেকৈ সেৱা কৰিব। আৰু এয়া চাওকচোন, কংসই নিজৰ পাঠটো কৈ আছে, আৰু এনেকৈ ভাওজুৰি আছে, মানে ৰিহাৰ্চেল কৰাৰ নিচিনাকৈ কৰি আছে সি। আৰু তাকে মনে মনে টিকুই ভিডিঅ' কৰি থৈ দিছে। সেইখিনিকে আপোনালোকক দেখুৱালোঁ। আৰু গোপালবোৰ এতিয়া ঘূৰি আহিব, মানে ইহঁত নগ'ল, ইহঁত ৰৈ গ'ল ইয়াতে, আৰু বাকীবোৰ গৈছে। আৰু ঘূৰি পেলাই এইফালেদি আহিব, তেতিয়া ইহঁতেও যাব। এয়া এতিয়া গোপাল ঘূৰাই আহি আছে। মানে এই গাড়ীখন যে কোনে ইয়াতে থৈ দিলে, তাৰ কাৰণে ভালকৈ ভিডিঅ'টো বনাব নোৱাৰোঁ। আৰু আগৰ ফালে গৈ পেলাই ভিডিঅ' বনাবও ভাল নালাগে, মানে মাজত থিয় হৈ এনেকৈ ভিডিঅ' বনাব ভাল নালাগে। সেই যিখিনি পাৰোঁ সেইখিনিকে আপোনালোকক দেখুৱালোঁ। ইয়াত গোটেইবিলাক আহিছে, মানে কৃষ্ণ আহিছে, বলোৰাম আহিছে, আৰু এইফালে যশোদা আহিছে, দৈৱকী আহিছে, আৰু এইবিলাক গোপিনী, আৰু আমাৰ এয়া বসুদেৱ আৰু কংস, এনেকৈ গোটেইবিলাকে আহিছে। আৰু এই কাষৰ ঘৰে হয়তো সেৱা কৰিব, সেইকাৰণে এনেকৈ সিহঁতে ৰৈ দিছে। আৰু অকণমান পিছত আমিও এতিয়া চাবলৈ যাম শুৱৰি। আৰু তাৰ আগতে আমি টিকুহঁতৰ ঘৰতো গ'লোঁ, গৈ পেলাই তাড়াতাড়িকৈ ভাত পানী খাই মেলি আকৌ আহিলোঁ আমি হৰি চাবলৈ। আমি দুজনে আহিলোঁ, টিকু আৰু মই। মাইনা আৰু ফুলো আগতেই গৈ আছে, মানে সিহঁতক তেনেকৈ ঘূৰাই পেলাই লৈ গৈছে। আৰু ফুলৰ পাতটোকে চাবলৈ আচলতে ইচ্ছা আছে বহুতখিনি, যাই বা পাওঁ নে নাপাওঁ। আমাৰ আহোঁতে বহুত দেৰি হ'ল। যিমানখিনি পাৰোঁ তাড়াতাড়িকৈ যোৱাৰ চেষ্টা কৰি আছোঁ আমি। আৰু এয়া আমি আহি পাই গ'লোঁ। সেয়াই আৰু যি ভাবিছিলোঁ, ফুলৰ পাতটো অকণমানহে দেখিলোঁ, সেইটোৱে হৈছে ফুলো। মানে বসুদেৱ হৈছেতো কাৰাগাৰত থাকি থাকি, তাৰ মানে চুলি তুলি পূৰা দীঘল হৈ গৈছে, চুলি দাড়ি। আৰু এয়া কংস। আৰু এয়া বসুদেৱৰ পাঠ শেষ হৈ গ'ল। সিহঁত গ'ল, বসুদেৱ আৰু দৈৱকী। এনেকৈ আৰু কংসৰ পাঠটোৱে আচলতে আমি বেছিকৈ দেখা পালোঁ, আগৰখিনি দেখাই নাপালোঁ। আমি কৃষ্ণ জন্ম পোৱাখিনি দেখাই নাপালোঁ। এয়া চলিছে কংসবধ, মানে কৃষ্ণই কংসক মাৰি আছে। আচলতে মই হৰি চাই খুবেই ভাল পাওঁ, সেইকাৰণে মই নেৰোৱে প্ৰায়ে, য'ত কি নহওক চাওঁৱেই মানে। আৰু এয়া এতিয়া দধি মন্থন হ'ব, আৰু মাইনাই ইয়াতে নাচিব। মাইনা একেবাৰে লাষ্টৰ ফালে হৈছে, তাইক আমি দেখাই নাপাম। মানে এই যে বগা পিন্ধি থকা ছোৱালীজনী, তাৰ আগৰজনী হৈছে মাইনা।
এতিয়া হ'ব দধি মন্থন। মাইনা সেইটো হ'লে থাকি গ'ল, সেইকাৰণে আমি দেখাই নাপাওঁ। মথে দধি জপদানি আৰু এয়া বাহিৰৰ দৃশ্য চাওকচোন, বহুত মানুহ হৈছে, মানে এইবাৰ বেছিয়ে মানুহ হৈছে চাগে। আৰু সুঁৱৰি শেষ হ'ল, সেইকাৰণে গোটেই মানুহবিলাক এইফালে ওলাই আহিছে। মানে এইফালে দোকান চোকান কিবা কিবি আছে, আমি কিন্তু নগ'লোঁ সেইফালে, মানে বহুত গৰম আৰু মানুহৰ ভিৰো যথেষ্ট আছে, সেইকাৰণে আমি সেইফালে নগ'লোঁ। আৰু সৌৱা ফুলো আৰু মাইনাই খাই আছে আইচক্ৰীম। এতিয়া আমি যাম ঘৰলৈ। এয়া চাওকচোন সিহঁতৰ আইচক্ৰীমৰ। আৰু এয়া সন্ধিয়া আমি আহিলোঁ সাংস্কৃতিক সন্ধিয়া চাবলৈ। মানে এতিয়া ছুপাৰষ্টাৰ প্ৰতিযোগিতা চলিছে, আৰু এই মাইনাটো যে খুব ভাল নাচিছে, মানে তাই 2য় পুৰস্কাৰ পাইছে, আৰু তাইৰ ডেন্সটো ভালেই লাগিছে। এনেকৈ আমি অকণমানে বিহু চাই আহিম বুলি ভাবিছিলোঁ, যদিও চাওঁতে চাওঁতে আমাৰ দেৰিয়ে হ'ল। ছুপাৰষ্টাৰ প্ৰতিযোগিতা শেষ হোৱাৰ পিছত আকৌ আমি গায়কো চালোঁ। আৰু এয়া মাইনা দুটাৰ মাজত যে নাচি আছে, সেইটো আচলতে মাইনা নহয়, বাবুহে হয়। তাৰ মানে নাচিবৰ ইমান ইচ্ছা, চাওকচোন বাইক দুজনীৰ মাজত কেনেকৈ নাচি আছে, আৰু কি ঘূৰি ঘূৰি নাচিব চাবচোন। আৰু এয়া গায়ক উঠিলে, আমি নাচাওঁ নাচাওঁ বুলি কৈ 3:30 মানলৈকে থাকিলোঁ। আৰু এই ভিডিঅ'বোৰৰ যে অডিঅ'বোৰ মই মিউট কৰি দিছোঁ, কিয়নো এনেকুৱা বিহু চোৱা ভিডিঅ' এটা মই আগতে আপলোড কৰিছিলোঁ, কিন্তু গোটেই ভিডিঅ'টো মোৰ ইউটিউবে উৰাই দিলে, মানে নোহোৱা কৰি দিছে। সেইকাৰণে ৰিস্ক নলওঁ আৰু গোটেইবিলাক মিউট কৰি দিছোঁ। আৰু আমি আধা বিহু চাই পেলাই টিকুক থৈ আহিলোঁ, কিয়নো তাই নাথাকে বোলে থাকিব নোৱাৰে। সেইকাৰণে মাইনা, মই আৰু মাইনাৰ মাকে তেনেকৈ আছোঁ। আৰু ভিডিঅ'টো ইয়াতে শেষ কৰোঁ বুলি ভাবিছোঁ। ভিডিঅ'টো চাই কেনে পালে কমেণ্ট কৰি জনাব, আৰু যদিহে ভাল পালে লাইক এটা কৰি দিব, শ্বেয়াৰ কৰি দিব। আজিলৈকে আহিছোঁ, বাই বাই।